হেল্ল' বন্ধুসকল, মই আজি আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হৈছে MX প্লেয়াৰৰ আমেজিং ট্ৰিক্স। চ' ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' মই ভিডিঅ'টো দেখাই দি আছোঁ আপোনাক কেনেকৈ কি কৰিব লাগে। চ' আপোনালোকে চাই থাকক। ফাৰ্ষ্ট অফ অল আপুনি MX প্লেয়াৰ অ'পেন কৰি ল'ব। তাৰপিছত যিকোনো ভিডিঅ' এটা অ'পেন কৰিব। এইটো ভিডিঅ'টো দেখিছে, চাউণ্ডটো মই কমাই দিছোঁ ভিডিঅ'টোত। চ' ভিডিঅ'টো দেখিছে, ইয়াতে এটা লকৰ অপশ্যন আছে। চ' লকটো কৰি দিয়ক আপুনি। লক কৰাৰ পিছত ওপৰৰ ফালে লক বটামটো আহি গৈছে। স্ক্ৰীনত দবালেই আপুনি একো কৰিব পৰা নাই আৰু লকৰ বুটামটো আহি আছে। চ' এইটো লক টিপি দিলে আপোনাৰ আৰু পুনৰ ঘূৰি আহিছে ইয়াতে। চ' মই বুজাই দিছোঁ আপোনালোকক, এই ইয়াতে টিপিলে যেতিয়া লকটো নোহোৱা কেনেকৈ কৰিব পাৰি। এইটো লক কৰাৰ পিছত ভিডিঅ'টো কেনেকৈ লকটো বটামটো ইয়াত নহা কৰিব পাৰি। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু আমেজিং ট্ৰিক হয়, একদম নিউ ট্ৰিক। চ' আপোনালোকে চাই থাকিব আৰু বহুত ভাল লাগিব এইটো ট্ৰিকটো জানি পেলাই। চ' মই দেখাই দি আছোঁ কেনেকৈ কি কৰিব লাগে। এইটো আনলক কৰি লওক আৰু বেক গুচি যাওক ভিডিঅ'টোৰ পৰা। ইয়াতে তিনিটা বুটাম আছে ওপৰৰ ফালে, চাওক তিনিটা থোপ আছে। এইটো থিপটোত টিপি দিব। সেটিংছত যাব, প্লেয়াৰ্ছত যাব, কণ্ট্ৰলছত যাব। 4 নম্বৰ কণ্ট্ৰলছত যাই ইয়াতে দেখিছে শ্ব' হেডেন ইণ্টাৰফেচ। তাৰে তলৰ ফালে দেখিছে লক মুদ্ৰ নহয়, লকটো দেখিছে 1 চাইড আছে। এইটো লকটোত টিপিব। তাৰপিছত কিডছ লক টাষ্ট ইফেক্ট এইটো অন কৰি দিব। দিয়াৰ পিছত তলৰ ফালে অ'কে কৰি দিব। চ' আপোনালোকক হৈছে বস্তুটো মই দেখাই দিছোঁ। এতিয়া ভিডিঅ'টো আপোনাক মই দেখাই আছোঁ। এতিয়া ভিডিঅ'টো দেখিছে। এতিয়া মই লক কৰি দিওঁ। ওপৰৰ ফালে কোনো ধৰণৰ মই টাচ কৰি আছোঁ স্ক্ৰীনটোত, ইমজি আহি আছে, বাট আপোনাৰ কোনো ধৰণৰ লকৰ বুটাম অহা নাই। চ' এইটো কেনেকৈ গুচাব পাৰি সেইটোও মই শিকাই দিম। আগতে চাই লওক, আপুনি ইমজি আহি আছে, যিকোনো জেগাতে মই টেপ কৰি আছোঁ ইমজি আহি আছে। চ' এইটো কেনেকৈ গুচাব পাৰি, এইটো গুচাবৰ কাৰণে একো বেছি কঠিন কাম কৰিব নালাগে। আপুনি 4টা কণত 4বাৰ ক্লিক কৰি দিলে আপোনাৰ এইটো অন হৈ যাব। চ' মই দেখাই আছোঁ 1 2 3 4। এইটো স্পীডত কৰিব লাগিব। এইটো খুলি গৈছে। চ' আপোনালোকে বুজি পাইছে চাগে। যদি বুজি পোৱা নাই, ভিডিঅ'টো আৰু এবাৰ চাই ল'ব, তেতিয়া আপুনি সহজভাৱে বুজি পাব। চ' থেংক ইউ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। থেংক ইউ।